নমস্কাৰ, মই ৰঞ্জন আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল এ ফৰ আছাম। আজি আপোনালোকক দেখুৱাম শিৱসাগৰত আহোম যুগৰ যিসমূহ কীৰ্তিচিহ্ন আছে, ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ, সেইসমূহ যি ৰাজমিস্ত্ৰীয়ে নিৰ্মাণ কৰিছিল, সেই ৰাজমিস্ত্ৰীৰ আৱাস গৃহ বুলি কোৱা ঘৰ অৰ্থাৎ ঘনশ্যাম হাউচটো মই উপস্থিত আছোঁ। আৰু এই মোৰ পাছতেই মোৰ পিছফালে এইটো ঘনশ্যাম দৌল বা ঘনশ্যাম হাউচ। এইটো আজি আপোনালোকক দেখুৱাম। এইটো সম্পূৰ্ণ চাৰিওচুক কোণ মাৰি আপোনালোকক দেখুৱাম, আপোনালোকে চাই থাকিব। এইটোৱে হৈছে সেইটো ঘনশ্যাম হাউচ বা ঘনশ্যাম দৌল বা ঘনশ্যামৰ ঘৰ, যি ঘনশ্যামে আহোম যুগৰ আটাইবোৰ উল্লেখযোগ্য স্থাপত্যৰ সৃষ্টি কৰিছিল। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ, চাওঁ কি আছে আৰু কেনেকুৱা ধৰণৰনো আচলতে এইটো বাসগৃহ। এই ঘনশ্যাম দৌলটো বা ঘনশ্যাম ঘৰটোৰ বিষয়ে আমি পোনপ্ৰথমতে কেইটামান কথা জানিব লাগিব। ঘনশ্যাম ঘৰটোক ঘনশ্যাম খনিকৰৰ ঘৰ বা ঘনশ্যাম মন্দিৰ, নাতি গোসাঁই দৌল আৰু ঘনশ্যাম দৌল আদি নামেৰেও জনা যায়। আৰু এই ঘনশ্যাম দৌলটো আছে বা এইটো অৱস্থিত শিৱসাগৰৰ পৃথিৱী বিখ্যাত জয়সাগৰ পুখুৰী, যিটো সতী জয়মতীৰ স্মৃতি যুগমীয়া কৰিবৰ বাবে তেখেতৰ পুত্ৰ ৰুদ্ৰসিংহ স্বৰ্গদেৱে এই পুখুৰীটো খন্দাইছিল। আৰু এই পুখুৰীটোৰ পশ্চিম দিশত, পশ্চিম কোণত আচলতে এই ঘনশ্যাম ঘৰ বা ঘনশ্যাম খনিকৰৰ ঘৰ বা ঘনশ্যাম দৌলটো অৱস্থিত। আৰু এই যিটো ঘনশ্যাম খনিকৰৰ ঘৰ বা দৌল, এইটো মূলতঃ আজিৰ তাৰিখত এটা বিতৰ্ক আছে যে এইটো কোনোৱে কয় ঘনশ্যাম খনিকৰজনৰ অৰ্থাৎ আহোমসকলৰ যি সকলোবোৰ স্থাপত্য, কাৰেংঘৰ, তলাতল ঘৰ আদি নিৰ্মাণ কৰা স্থপতিবিদ বা ৰাজমিস্ত্ৰী যিজন আছিল, আজিৰ তাৰিখত ক'বলৈ গ'লে যিজন আৰ্কিটেক্ট, সেই আৰ্কিটেক্টজনৰ এটা বাসগৃহ, অথবা কোনোৱে আকৌ কয় যে এইটো হেনো বাসগৃহ নহয়। তেওঁলোকে অধ্যয়ন কৰি কৈছে যে এই ঘৰটো ঘনশ্যামৰ সমাধিক্ষেত্ৰ আছিল। ঘনশ্যাম নামৰ সেই মিস্ত্ৰীজনৰ সমাধিক্ষেত্ৰ আছিল। যাক কি নহওক, মোৰ কেমেৰাক ৱাইড এংগল কৰি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ এই ঘনশ্যাম হাউচটোৰ যিটো মূল কম্পাউণ্ড। এই যিবোৰ ইটা আছে, ইটাৰ বেৰা, এইবোৰ গড়, আগতে ইটাৰ গড় নিৰ্মাণ কৰিছিল সেই ৰজাৰ সময়ত। ঘনশ্যাম দৌলটোক চাৰিওফালৰ পৰা ঘেৰাও দি ৰাখিছিল। আৰু সেই কম্পাউণ্ডটোত বা সেই চৌহদটোত মূল তিনিটা ঘৰ আজিৰ তাৰিখতো এনেকৈ আছে। সেই দূৰত এটা দেখাইছোঁ আপোনালোকক ঘৰ, আৰু এইটো হৈছে মূল ঘনশ্যাম ঘৰ। আৰু মূল ঘনশ্যাম ঘৰটোৰ উত্তৰ পূব দিশত এয়া এটা বাটচ'ৰা। এই বাটচ'ৰাটোৱেদিয়ে আগতে এই ঘনশ্যাম ঘৰটোলৈ প্ৰৱেশ কৰিছিল বুলি ধৰিব পাৰি। এতিয়া আমি ঘনশ্যাম ঘৰটোৰ মূল অংশলৈ আহিছোঁ। মূল ঘনশ্যাম মন্দিৰ বা ঘনশ্যাম দৌল বা ঘনশ্যাম ঘৰ বুলি যাক কোৱা হয়, সেই ঘৰটোলৈ আহিছোঁ। আপোনালোকক প্ৰথমেই দেখুৱাইছোঁ এই সন্মুখ ভাগৰ যিখন দেৱাল বা যিখন ক'ব গ'লে ৱাল, সেই ৱালখনৰ কিছু কাৰুকাৰ্য খচিত ভাগটো আপোনালোকক দেখুৱাইছোঁ। এয়া চাওক, খুব নিখুঁতভাৱে বিভিন্ন আৰ্হিৰে বনোৱা এই ভাস্কৰ্য, এইবোৰ পোৰামাটিৰ ভাস্কৰ্য বা টেৰাকটা বুলি যাক কোৱা হয়, টেৰাকটাৰ স্কাল্পচাৰ। ক'ৰবাত ফুল, ক'ৰবাত লতা, ক'ৰবাত দৌল বা দেৱালয় বা মন্দিৰ আদিৰ দৃশ্য, আৰু ক'ৰবাত অন্যান্য ডিজাইন, ফুল কাটি খুব নিখুঁতভাৱে কৰিছিলে এই কলা বা এই ভাস্কৰ্যসমূহ। আৰু এই টেৰাকটাৰ স্কাল্পচাৰ বা পোৰামাটিৰ ভাস্কৰ্যসমূহ হৈছে আহোম যুগৰ যিমানবিলাক তেনেকুৱা ভাস্কৰ্য তেওঁলোকৰ স্থাপত্যসমূহত পোৱা গৈছে, সেই আটাইবোৰৰ ভিতৰতে আটাইতকৈ কি ক'ব লাগিব, আটাইতকৈ সুন্দৰ, আটাইতকৈ ধুনীয়া একোটা ভাস্কৰ্য। আৰু এই ঘৰটোৰ বা এই স্থপতিটোৰ গোটেই মন্দিৰ বা ঘৰটোৰ যিটো আৰ্ট বা কলা, এই কলাত ইছলামীয় শৈলী আৰু হিন্দু শৈলীৰ প্ৰভাৱ পোনপটীয়াকৈ পৰিছে। ডাঙৰ বস্তু ক'ব লাগিব, কাৰণ যিজন মিস্ত্ৰীয়ে
যিজন কাৰিকৰে আহোম যুগৰ স্থাপত্যৰ ভাল ভাল গোটেই যিবিলাক কাম কৰিছিল, সেই মিস্ত্ৰীজনৰ আৱাসগৃহ বুলি আন এটা বিতৰ্ক অনুসৰি ঘনশ্যাম মিস্ত্ৰীয়ে তেওঁৰ জীৱনকালতে নিজ হাতেৰে বনাই থৈ যোৱা তেওঁৰ সমাধি বুলি কোৱা হয়। গতিকে এইটো আমি চাই আছোঁ। আৰু এই ঘৰটো সঁচাকৈ আকাৰত সৰু, কিন্তু কোনোবা ভাল কাৰিকৰী জ্ঞান থকা এজন খুব ভাল সুদক্ষ মানুহেহে যে বনাব পাৰিব সেই কথা এই ঘৰটো চালে বুজা যায়। তাৰমানে ঘৰটোৰ ৱালৰ চাৰিওপাশে এই ওপৰে বা চাৰিওকাষে খুব ধুনীয়াকৈ এনেকৈ ডিজাইন কটা আছে, ফুল বা আপোনালোকক আগতে আমি সেই সন্মুখভাগত দেখুৱাৰ দৰে সেইখিনি আছে। বা কোনোবাখিনিত আছে আপোনাৰ কোনোবা শিশু আৰু মাতৃসহ, ক'ৰবাত আছে হাতী এটা, ক'ৰবাত আছে ধনুৰ্ধৰ সৈনিক এজন ধনুৰে সৈতে, ক'ৰবাত আকৌ আছে কোনোবা দেৱ দেৱতাৰ মূৰ্তি আদি। এনেকৈ খুব ধুনীয়াকৈ এইবিলাক মানে কাটি পোৰা মাটিৰ ওপৰতে বনাই ৰখা অতিকে সুন্দৰ, নিখুঁত, নিৰ্ভুল স্থাপত্য কলাৰ আৰ্হি এইবোৰ। মধ্যযুগীয় আহোম বা সেই মধ্যযুগীয় আহোম ৰজাৰ সময়ৰ অসমৰ এই স্থাপত্য কলাৰ উৎকৃষ্ট নিদৰ্শনসমূহৰ ভিতৰত এই ঘনশ্যাম দৌল বা ঘনশ্যাম হাউচটো এটা অন্যতম উদাহৰণ হয়। ইণ্টাৰেষ্টিংলি ইয়াৰ ভিতৰভাগত ইয়াৰ যিটো ডোম বা গম্বুজ, এই গম্বুজটোৰ ভিতৰভাগত এই ইছলামিক বা ইছলাম ধৰ্মীয় যেনেকৈ মানে এটা মছজিদৰ ডোম থাকে, ঠিক তেনেকুৱা এটা আৰ্হি আছে আচলতে। যদিও ওপৰৰ পৰা বাহিৰৰ পৰা দেখিবলৈ ওপৰে ঘৰটো এনেকুৱা গম্বুজ বা দৌল আকৃতিৰ কিবা এটা আছে যেন নালাগে, কিন্তু ভিতৰলৈ আহিলে সেই বস্তুটো অনুভৱ কৰিব পাৰি। লটাছ ডোম বুলি যাক কোৱা হয়, মানে এই মুছলমান স্থাপত্য কলাত যিটো বস্তু দেখা যায় সেই বস্তুটো ইয়াত আছে। চ' ইয়াৰ কাষতে আকৌ এই ঘৰটো বোধহয় এই ঘৰটোৰ সবিশেষটো মই নাজানো। এই ঘৰটো কোনো বিশেষ বৰ বেছি আৰ্টিষ্টিক হোৱা নাই, বহুত বেছি আৰ্টিষ্টিক একো নহয় ইয়াতে অথচ বনাই ৰখা। এইটোও দেখি ভাৱ হৈছে যে এইটো সেই আহোম যুগৰে হয়, কাৰণ ইয়াৰ যিবোৰ ইটাৰ আৰ্হি, ইটাটো চাওক, মই দেখাইছোঁ এডোখৰ ভঙা ইটা। এইটো আচলতে মই ভঙা নহয়, এই তলত কিবা চিপছৰ পেকেট বা কিবা এটা আচলতে আছে, এইবিলাক কৰিব নালাগে। চ' এই ইটাটো খালি মই ভাগি থকা দেখি হাতেৰে উঠাই আপোনালোকক দেখুৱাইছোঁ যে এইটো এই চেপেটা আকৃতিৰ যিটো ইটা, এইটো সেই মধ্যযুগীয় সেই সময়তে আহোম সময়ত বা সেই সময়ত ব্যৱহাৰ কৰা ইটা। আৰু এনেকৈ এইটো চাৰিওফালে, এই ঘৰটোৰ চাৰিওফালে, দৌলটোৰ চাৰিওফালে ৱাল সদৃশ মানে চাৰি বেৰা দি ৰাখিছিলে আচলতে। আজিৰ তাৰিখত আৰু নতুনকৈ ৱাল দি ৰাখিছে, নতুনকৈ আৰু কিবা কিবি আছে, কিন্তু মেইনলি ইয়াত দেখিছোঁ এই ঘৰটোক ঘেৰি বহুত বেছি চাগে নহ'ব বোধহয়, এইখিনিত আপোনাৰ যদি চাওঁ আজিৰ তাৰিখত চাগে 2.5 কঠামান মাটিৰ ভিতৰত এই ঘৰটো আছে। মানে ঘৰৰ চৌপাশটো। তাৰপিছত ইয়াতো কিবা তেনেকুৱা এটা বেছমেণ্ট এটা দেখিছোঁ, ইটাৰ গাঁথনি। আৰু এইবোৰ এতিয়াই গঠা ইটা নহয়, এইবোৰ ইটাবোৰ হয়তো সেই সময়তেই আহোম ৰজা দিনতেই তৈয়াৰ কৰা কিবা ভেটি আছিলে। এইটো ভাগি গৈছে, এইটো চাগে দেখিলে এটা বস্তু বুজা যায়, মানে ইয়াৰ এইখিনি যদি চাওঁ এইখিনি বেকা হৈ গৈছে, মানে এইখিনি এই যিখিনি আছে ইয়াৰ ভেটিটো বা বেছমেণ্টটো, ইয়াৰ গোটেই বেছমেণ্টটো ফাউণ্ডেশ্যনটো আছিলে আচলতে, ফাউণ্ডেশ্যনটো এইটো বেকা হৈ গৈছে। আৰু লগতে এইটোও এটা ক'ব লাগিব যে এই ঘনশ্যাম হাউচটো আপোনালোকে ভিডিঅ'ত ধৰিব পাৰিছেনে নাই ক'ব নোৱাৰোঁ। এইটোও এটা আচলতে হাউলি গৈছে, ঘৰটো হাউলি গৈছে, হালি পৰিছে। আৰু এই হালি পৰাটোক যদি চাগে ভালদৰে সংৰক্ষণ কৰা নহয় বা ইয়াক ভালদৰে প্ৰটেকশ্যন দিয়া নহয়, নিশ্চিতভাৱে এইটো হয়তো এদিন চাগে এনেকৈ কালৰ গৰাহত খহি পৰিব। এই ঘৰটো বহি যোৱা বা ইয়াৰ ওচৰে পাঁজৰে গোটেই ষ্ট্ৰাকচাৰটো বহি যোৱা 1950 চনৰ ভূমিকম্পত হৈছিল বুলি কোৱা হয়। এইটো চাওক, ভিডিঅ'ত মই আপোনালোকক এডোখৰ দেখাইছোঁ, এইটো হাউলি পৰিছে। এই ঘৰটো হাউলি যিহেতু পৰিছে, এইটো
যদি ইয়াক ভালদৰে অধ্যয়ন কৰি ইয়াক যদি সংৰক্ষণৰ ব্যৱস্থা কৰা নহয়, ইয়াক যদি মেৰামতিৰ ব্যৱস্থা কৰা নহয়, তেতিয়া হয়তো এইটো এনেকৈ কেতিয়াবা ভাগি পৰিব। আৰু ইয়াতে পুৰাতত্ব বিভাগৰ তেওঁলোকৰ যিবোৰ নীতি নিয়ম বা যিবোৰ নৰ্মছ আছে সেইবোৰ ৰাখি নিশ্চয় তেওঁলোকে মেৰামতি কৰিছে। তাৰ চিন হিচাপে ইয়াত কিছুমান ফাট মেলিছিলে, এই ফাটবিলাক এতিয়া জোৰা লগাবলৈ তেওঁলোকে হয়তো কাম কৰিছে। আপোনালোকক এনেই মই দেখুৱাইছোঁ, এইটো যে ভিডিঅ'টোত মই দেখাইছোঁ, এই বস্তুটো আছিলে ফাট মেলাৰ এটা ওপৰলৈকে ফাট মেলি গৈছিলে, এইটো দেখাইছোঁ। ফাট মেলি যোৱা এই ৱালখনক পুৰাতত্ব বিভাগে হয়তো, চৰকাৰৰ যি পুৰাতত্ব বিভাগ আছে তেওঁলোকে হয়তো এইখিনি মেৰামতিৰ কাৰণে কাম মেৰামতি কৰিছে। কিন্তু যদি সম্ভৱ হয়, আমিতো ইমান টেকনিকেল কথাবোৰ নাজানো, কিন্তু যদি সম্ভৱ হয় এই ঘৰটো আচলতে যাতে খহি নপৰে তেনেকুৱা ব্যৱস্থা কৰিব লাগে। কাৰণ এইটো এঢলীয়া হৈ পৰিছে, হাউলি পৰিছে। এইটো মানে এনেকৈ থাকিলে বোধহয় যদি সৰু সুৰা এটা কম প্ৰাবল্যৰ ভূমিকম্প আহে তেতিয়া খহি পৰাৰ সম্ভাৱনা বেছি। গতিকে চৰকাৰলৈ অনুৰোধ জনাম, পুৰাতত্ব বিভাগলৈ অনুৰোধ জনাম, ইয়াত এই ঘৰটো সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে। আৰু আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে বৰ্তমান শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াই এই শিৱসাগৰৰ জয়সাগৰ পুখুৰীৰ পাৰত থকা এই ঘনশ্যাম হাউচটোক কাষতে লাগি থকা যিখন স্বৰ্গদেউ ৰুদ্ৰসিংহ উদ্যান আছে, সেই স্বৰ্গদেউ ৰুদ্ৰসিংহ উদ্যানখনক পুনৰুজ্জীৱিত কৰি তুলিবৰ কাৰণে, পুনৰুজ্জীৱিত মানে আগতে চৰকাৰে বনাইছিলে পৰ্যটন বিভাগে, কিন্তু সেইখন এনেই একো কামৰ হৈ থকা নাছিলে, মানে এনেই হাবি জংঘল হৈ আছে। চাফ চিকুণ কৰি এতিয়া নতুনকৈ কাম আৰম্ভ কৰিছে, সেই উদ্যানখনক সজীৱ কৰি তুলিছে বা তুলিবলৈ চেষ্টা কৰিছে। আৰু লগতে এই ঐতিহাসিক সমলবিলাকক সংৰক্ষণৰ বাবেও তেখেতে সক্ৰিয় ভূমিকা লোৱা দেখা গৈছে, সৰব হোৱা দেখা গৈছে। আৰু ভৱিষ্যতে হয়তো আৰু তেওঁ আগবাঢ়ি যাব বা এই কামখিনি কৰিব পাৰিব বুলি আমাৰ বিশ্বাস। চ' আপোনালোকে যিসকলে এই ঘনশ্যাম হাউচটোলৈ অহা নাই, সেইটো আহিব পাৰে, চাব পাৰে। কাৰণ আমি শিৱসাগৰ বুলি ক'লে ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ, শিৱদৌল, জয়দৌল আৰু শিৱসাগৰ পুখুৰী বা জয়সাগৰ পুখুৰী বাদ দি বাকী বস্তুবোৰৰ বিষয়ে ইমান নাজানো, কিন্তু এই জয়সাগৰ পুখুৰীৰ পাৰতেই থকা এই ঘনশ্যাম হাউচটোলৈ আপোনালোকে এবাৰ আহিব, খুব ভাল লাগিব।